Hey guys, assalamu alaikum. Welcome back to my channel. নতুন এটা ব্লগত সকলোকে স্বাগতম জনাইছো। আশা কৰিছো সকলো ভালেই আছে। সো গাইজ আজি মই গৈ আছো ওয়েস্ট বেঙ্গল মগৰাহাট। তাতে এস্তেমা আছে। সো তাতে গৈ আছো আমি কেইজনমান। সো তাতে 3 দিন থাকিব আমি এস্তেমাত। এনেকৈ কৰি আমি এতিয়া ৰাতিপুৱা আমাৰ লোকেল ট্ৰেইন দি পেলাই গুৱাহাটী আহি পাই গলো। আৰু গুৱাহাটীৰ পৰা আমাৰ ট্ৰেইন আছে মেইন ট্ৰেইন হাওড়ালৈকে যোনটো চৰাইঘাট এক্সপ্ৰেছ। সো দেখাই আছো আপোনালোকক। ইয়া চৰাইঘাট এক্সপ্ৰেছ ৰখি আছিলে। সো খোৱা বোৱাৰ টাইম ইমান নহ'ল। সো আমি লৈ লৈছোঁ খোৱা বোৱাৰ। ট্ৰেইনতে আমি ঘৰৰ পৰা লৈ অহা ৰুটি ঘুগনি আৰু ভোট জলকীয়া খাই আছোঁ আৰু ট্ৰেইনত বহিয়ে। তাৰপিছত দৈ আহিল, মিঠা দৈ খালোঁ। তাৰপিছত কমলা লৈ আহিছিলোঁ, কমলাও চিঙি খালোঁ। এনেকৈ কৰোঁতে কৰোঁতে আমি বঙাইগাঁও আহি পাই গ'লোঁ। ইয়াতে চাহ খালোঁ কেক দি পেলাই। আৰু এইটো বঙাইগাঁও ষ্টেচন। ইয়াৰ পৰা এতিয়া ওলাইছে আৰু বঙাইগাঁও ষ্টেচনৰ পৰা। ট্ৰেইনত আৰু কাম কিনো, খাই থাকিলেই হ'ল আৰু খাই থাকি ভালো লাগিব পিছত ট্ৰেইনত। তাৰপিছত এনেকৈ কৰি কৰি আমি কোচবিহাৰ আহি পাই গ'লোঁ। এইটো কোচবিহাৰ ষ্টেচন। ইয়াতে অলপমান ৰখিলে। এতিয়া আমি আহি পাই গ'লোঁ নিউ জলপাইগুৰি। আৰু আমাৰ লগৰ এটা তাত ফোন নম্বৰ আছিলে আপোনাৰ কি কয় NGPৰ এটা হোটেলৰ নম্বৰ আছিলে। তেওঁক আগতীয়াকৈ ফোন কৰি দিলে গৰম গৰম খানা লৈ আহি ৰখি থাকে। চ' আমিও অৰ্ডাৰ কৰি দিছিলোঁ গৰম গৰম খানা। এয়া তেওঁ লৈ আহিছে এখেতৰ পৰা। আমি এতিয়া লৈ ল'ম খানা। বহুত ভাল দিয়ে। চ' তাৰ পৰা লৈ লৈছোঁ খানা আমি অৰ্ডাৰ দিছিলোঁ। চ' এতিয়া এইখিনি খানা আমি ট্ৰেইনৰ খানা যিহেতু ভাল নালাগে খাই, চ' আমি এক্সট্ৰাকৈ অৰ্ডাৰ দিছিলোঁ। চ' বহুতে অৰ্ডাৰ দিছিলে। চ' আমাৰ খানা আমি লৈ লৈছোঁ এতিয়া খাওঁ। এয়া চাওক দালিৰ বৰা আছে, চাটনি আছে, তাৰপিছত কণী আছে, আলু ভাজি আছে, ফুলকবিৰ চব্জি আছে, দালি আছে আৰু ইণ্টাৰেষ্টিং কথাটো হ'ল যে একদম ভাত পূৰা গৰম আছিলে। ঠাণ্ডা দিন যিহেতু আৰু গৰম গৰম খানা। চ' বহুত ভাল লাগিল কিন্তু খানা খাই পেলাই। আৰু এতিয়া ফাইনেলি আমি আহি পাই গ'লোঁ হাওৰা। ৰাতিপুৱা 5:30 বাজিছে আমি হাওৰা আহি পাই গ'লোঁ। আৰু ইয়াতে অলপ অলপ বৰষুণ দি আছিলে। চ' বহুত ঠাণ্ডা ফিল হৈ আছিলে। চ' ওলাই দেখা পালোঁ হাওৰা ব্ৰিজ ষ্টেচন, যিহেতু হাওৰা ব্ৰিজৰ কাষতে দেখা পাইছে। আৰু তাৰ পৰা আমি পোনে পোনে আহি গ'লোঁ শিয়ালদা, যিহেতু আমাৰ হেৰিত যাব আছে কি কয় মগৰাহাট যাব আছে। চ' শিয়ালদাৰ পৰা যায়, শিয়ালদা ষ্টেচনৰ পৰা মগৰাহাট যায়। লোকেল ট্ৰেইনত যাব লাগিব। 1 ঘণ্টা 10-15 মিনিটৰ ৰাস্তা। চ' এইটো লোকেল ট্ৰেইন হয়, শিয়ালদা টু মগৰাহাটৰ লোকেল ট্ৰেইন। দেখা পাইছে আহি আছে গৈ আছে ট্ৰেইনবিলাক। চ' কাষেদি যোৱা ট্ৰেইনটো ভিডিঅ' কৰিলোঁ। ট্ৰেইনখনত চাওকচোন কিমান ভিৰ লোকেল ট্ৰেইনত, বহুত ভিৰ। কিন্তু ইয়াতে এটা কথা আপোনালোকে মন কৰিছেনে, য'ত ট্ৰেইনৰ ডাব্বা আছে চব মহিলাৰ কাৰণে এক্সট্ৰা আছে, জেণ্টছৰ কাৰণে এক্সট্ৰা। চ' এইটো এটা ভাল, মহিলাৰ কাৰণে এক্সট্ৰা ডাব্বা থাকে য'ত মতা মানুহ নুঠে আৰু। চ' বেলেগ এটা ষ্টেচনত আহি দেখা পালোঁ যে ইমান গাল মানুহ ৱেইটিং কৰি আছে লোকেল ট্ৰেইনৰ কাৰণে। চ' ইয়াতে গম পালোঁ যে ইহঁতে বেছিভাগ জাৰ্ণি তাৰমানে ট্ৰেইনতেই কৰে। চ' চাওক আপুনি ভিৰ কেনেকুৱা, চাওক ট্ৰেইনত কেনেকুৱা ভিৰ হৈছে প্লেটফৰ্মত। চ' ট্ৰেইনৰ কি অৱস্থা হয় চাগে। আমি আহি পাই গ'লোঁ মগৰাহাট এষ্টেমাৰ কাষতেই, মেইন মাৰ্কেটত আহি পাই গ'লোঁ। আৰু এইটো এষ্টেমাৰ ষ্টাৰ্টিং ডে আছিলে। পেণ্ডেলটো দেখা পাইছে আপোনালোকে। চ' ইয়াত থাকি পেলাই এইটো ভিডিঅ' কৰাটো ভাল নহয়, এষ্টেমাৰ গোটেই হেৰিটো। চ' মুঠতে আমি 3 দিন থাকিব লাগিব ইয়াত আৰু। চ' বাহিৰত ওলাই চালোঁ, চাওক ইয়াত ৰিক্সাবিলাক কেনেকুৱা, একদম খোলা মেলা। আমাৰ নিচিনা নহয় আৰু, আমাৰ তাত বহুত ধুনীয়া একচুৱেলি ক'ব গ'লে। আৰু ইয়াত ৰিক্সাবিলাক একদম অ'পেন, মতা মানুহ মাইকী মানুহ চব একেলগত বহি আহে। চ' অলপ ফুৰি আহোঁগৈ। আৰু টিকেটটো প্ৰত্যেক ষ্টেচনত মেচিন লগোৱা আছে, নিজে নিজে কাটি ল'ব পাৰি টিকেট সোপা। চ' ময়ো কাটি ল'লোঁ। আমি যাওঁ ডায়মণ্ড হাৰ্বাৰত, অলপ ফুৰি আহোঁ। তাতে হুগলী নদী আছে, হুগলী নদী চাবৰ কাৰণে যাওঁ। চ' স্কেনাৰ দি পেলাই পইচা পে'মেণ্ট কৰি দিলে আপোনাৰ টিকেটটো নিজে নিজাকৈ তলত পৰি যায়। আৰু বহুত ভাল ফেচিলিটি তাতে দেখিছোঁ মই। বহুতকেইটা ষ্টেচনত, প্ৰত্যেক ষ্টেচনতে ক'ব পাৰি মেচিন আছে।
ওলাই আহিলোঁ টিকেট। চ' এতিয়া টিকেট লৈ আমি পোনে পোনে লোকেল ট্ৰেইনত উঠি যাম। আৰু আহি পালোঁ, তাতে আহি পেলাই চালোঁ ইয়াতে চাওক গাড়ীবিলাক কেনেকুৱা, চব উদং আৰু আমাৰ নিচিনা নহয়, আমাৰ ইয়াৰ নিচিনা নহয় আৰু উদং হোৱা গাড়ী চব এনেকৈ চলি আছে। আৰু এয়া আহি পালোঁ, এয়া চাব পাৰিছে ইমান ধুনীয়া ভিউ হুগলী নদী। আৰু এই নদীটো আপোনাৰ বংগোপসাগৰত বোলে পৰিছে, বহুত ধুনীয়া আৰু ইয়াৰ সাগৰৰ পৰা কানেক্টেড হয়, যিহেতু তাৰ পৰা বহুত গাড়ী ঘোঁৰা ইয়াতে সাগৰৰ বহুত হেৰি চলে আৰু শ্বিপবিলাক চলে, পানী জাহাজ। চ' ট্ৰান্সপৰ্টেশ্যন হয় ইয়াৰ পৰা বহুত সিহঁতৰ। চ' ভাল লাগিল, চাইট চিইং কৰিলোঁ, অলপ ঘূৰিলোঁ এইখিনিত। চ' হৈ গ'ল আৰু চোৱা। এতিয়া আকৌ ৰিটাৰ্ণ যাওঁ এষ্টেমালৈ। চ' গাইজ এষ্টেমাত 3 দিন হৈ গ'ল আজি, আৰু আজি দোৱা হ'ব। দোৱা হৈ গ'ল ইতিমধ্যে, আৰু দোৱাৰ পিছত এয়া ঘূৰি হৈ আছে চবেই। এতিয়া আমিও যাম ঘৰলৈ। চ' ভাল লাগিল, 3 দিন থাকিলোঁ, বহুত মৰম কৰিলে সিহঁতে, আহি ভালেই লাগিল। চ' বাই বাই, খুদা হাফিজ।